এই আমাৰ অসমৰ যে কিছুমান ইউটিউবাৰ আছে না যিবোৰে গাড়ীৰ ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমত গৈ কেনে কৈ থাকে ইটো গাড়ী ভাল ইটো গাড়ী ভাল ইমান ক'ৰবাত সিমান ক'ৰবাত সিমান আবে খেলা তহঁতে অকণমান লাজ চাজ আছেনে নাই সেই গাড়ীখন যে কাষ্টমাৰে কিনে গাড়ীখন কিমান ঘাটিয়া গাড়ী থাকে গম পাওঁ নে মোৰ লগৰ এটাই গাড়ী কিনিছে অ' মাই গড ইমানে বেয়া গাড়ী ওলাইছে মই হাজাৰবাৰ কৈছিলোঁ এই ঘাটিয়া ইউটিউবাৰক চাই কেনে গাড়ী নিকিনিবি কিন্তু সেই ইউটিউবাৰক চাই কেনে গাড়ী কিনিবলৈ গ'লে শ্ব'ৰুমত গ'লে গাড়ী কিনিলে 6 লাখ টকাত ইমানে বকৱাছ গাড়ী ইমানে বকৱাছ চালা পলিচ চলিচ কৰি ধুনীয়া কৰি দিব আৰে মানুহক ইমান বুৰ্বক কেলে বনাওঁ তহঁতে বে পইচাৰ কাৰণে চালা গাড়ীৱালা শ্ব'ৰুমে তো 10,000 টকা দিছে 10,000 টকাৰ কাৰণে তই যি টি কৰি আছ আৰু নিজৰ কথাহঁতে কয় যে আমি অসমীয়া লাজ নালাগে তহঁতে অসমীয়া বুলি ক'বলৈ কেনেকৈ কৰে সিহঁতে তহঁতে এইবোৰ তহঁতক যদি ভালকৈ কিবা এটা কথা কয় তোক মই মেছেজ কৰিছিলোঁ তই শুনিবলৈ নাপালি তহঁতক যদি কিবা এটা ভালকৈ ক'বলৈ তহঁতে বুজি নাপাওঁ তহঁতক মানে গালি পাৰিলে তেতিয়াহে তহঁতে বুজি পাবি আৰে ভাই বকৱাছ ভিডিঅ' বনোৱা বন্ধ কৰ যিটো ৰিয়েল সেইটো দে না ইয়াৰ কমিউনিটি হয় তহঁতৰ কিবা এটা ভালকৈ কিবা এটা কৰ মইতো ইউটিউবত নাছিলে মই ৰিচেণ্টলি ইউটিউব জইন কৰিছোঁ